মনে ভাবে ও প্রভু নারায়ণ আসল ভগত ওরাজি ও করিব প্রভু কৃষ্ণই আসল ভগত গুণ তারা যে প্রমাণ সহ প্রভু কৃষ্ণই মনে মনে ভাবে হে শুনি আছো সেই ব্ৰজৰ গোপীগণ মোৰ ও পৰম ভকত আৰু যদিহে গোপী ও মোর ভকত অবশ্যে মনৰ বাঞ্ছা ও পুরা বহু কালর রাতি হে পূর্ণিমা হে দুভাগ রাতি প্রভু কৃষ্ণ ও বৃন্দাবনে ও নারদ দেবর্ষি নারদে মনে মনে ইমান রাতি বৃন্দাবন প্রভু কৃষ্ণ কি করিব ও হইয়া সাহিবার
ভাবি ও নারদ মুনি ও বৃন্দাবনে গইলা আর কিছুক্ষণে নারদ মুনি ও দেখিবা যে প্রভু কৃষ্ণই সেই ব্রজর 16,000 গোপিনীক বংশী ধ্বনিরে মাতিছিল স্বামী বৃন্দাবন ধ্বনি খুলি গুপি ও লমরি অনন্ত রেখো এই যে প্রভু কৃষ্ণৰ সেই 16,000 গোপিনী আছিল ও গোপী খবৰ মাজত আছিল একৰূপ মনে মনে ভাবে তাই মনে মনে ভাবে তাই কারণ সকলোতকৈ খুব বেছি ভাল সেইকাৰণে মোৰ ভালে ঘূৰি ভালে কৃষ্ণ দাদা তো অটক চাই আছে মুখ চাই আছো অটক চাইছে মুখ চাই মুখ চাওয়া নাই নেকি মুখ চাইছে ওটা কলা ক্লিক করে মুখ চাইছে তো অবাক চাইছে ও সুন্দরী ও মনোভাব ও বুঝে এ গল্প শুরু ও করিব নই ও ভাবে তোমার কথাই কইছো তোমাক মই কথা এটা কম তুমি কিছু বেয়া পাবা নেকি কথাটো হল কি ইয়াত যে 16,000 গোপিনী আছে তাৰ ভিতৰত তুমি কি সঁচাই বৰ ধুনীয়া দেই মই কথা এটা কম তুমি কিছু বেয়া পাবা ও তুমি সুন্দরী দেখছার ও তুমি রূপবতী ও তোমার বর
শান্তি কৰে মোক কৃষ্ণই যাব মোক ভাল পাইছে নেকি কৃষ্ণই ভাল পাইছে নেকি ষোল্লহাজাৰ ঘূৰি থকাৰ পাছত কমচে বৰং হাজাৰ যাবাত লাগি লগ ধৰছি তাৰমানে কৃষ্ণ বস্তুটো ভাল পাইছে ভাল পাই ও সুন্দরী প্রভু কৃষ্ণ কোথায় সুন্দরী সুন্দরী মোৰ কথাটোৰ উত্তৰ আপুনি দিলা যে কৃষ্ণ 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 তুমি মোক সঁচাই বৰ ভাল পোৱা নে ইয়াত যে 16,000 গোপী আছে তাৰ ভিতৰত সঁচাই মই বৰ ধুনীয়া নে কৃষ্ণ মই যে ধুনীয়া মই জানো কিয়নো এই 16,000 গোপী থকাৰ পিছত তুমি গ'লে মই পালাক পিলিককে চাই থকা দেখি মই জানো কৃষ্ণ মই যে ধুনীয়া বুলি আৰু তুমি আৰু মই যদি ইয়াত কথা পতা দেখা পায় আনবিলাক গোপী এজনী জ্বলি পুৰি নমৰিব গতিকে তুমি আৰু মই যদি বনৰ মাজলৈ গৈ কথা পাতো সিহঁতে কোনেও দেখা নাপায় সুন্দৰ প্ৰস্তাৱ আৰু সুন্দৰ সিদ্ধান্ত দিছে কৃষ্ণ কিন্তু মোৰ একো কথাতে আপত্তি নাই কিন্তু এটা সৰু কথাত আপত্তি আছে তুমি যে ইমান লাহে 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 খোজকাঢ়ি কাঢ়ি গৈ থকা আৰু মইচোন তোমাক পিছে পিছে দৌৰি দৌৰি লগ নাপাওঁ তোমাৰ পাছে পাছে ঘূৰি ফুৰিব মোৰ কিবা ভাগৰ চাগৰ নালাগে তাৰমানে তোমাৰ মোৰ পাছে পাছে ঘূৰি ফুৰিব ভাগৰ লাগে এটা কাম কৰা কৃষ্ণই বোলে কান্ধত উঠা তোমাক মই দাঙি লৈ যাম কৃষ্ণ বোলে কান্ধত উঠা তোমাক মই দাঙি লৈ যাম তাইও বেটি কৃষ্ণৰ কান্ধত উঠিবা কচাই তাইও বেটি কৃষ্ণৰ কান্ধত এই সুন্দৰী গোপীজনী কৃষ্ণৰ কান্ধত কেনেকে উঠিব খুজিছিল মেখেলা কচাই লেংটি মনে মনে ভাবে কিহৰ পাল্লাত পড়লে মই আজি আৰু তিনি আহিলে মোৰ কান্ধত উঠবা নিৰীহতা অন্তৰ্ধান হইলা প্রভু কৃষ্ণৰ কান্ধত উঠিব খুজি সেই সুন্দৰী গোপীজনীৰ অৱস্থা কি হৈ গল নাকু ভাগি তাই কি গতি অন্য গোপীৰ আগত এইটি ডান্সা দিয়ে আমি এই কৃষ্ণ কৃষ্ণ মাৰি এই ভদ্ৰাজনে বৃন্দাবনৰ মাজত লাগি আহিছো আৰু এই ডান্সাটি এই কৃষ্ণৰ কান্ধত উঠাই গৈছে এই চকুৰ পাকেদি চাওঁ এই পাকেদি এই পাকেদি চাওঁ এই চকুৰ আমি কৃষ্ণ কৃষ্ণ মাৰি আমি এই ৰাতিখন ওলাই আহিছো আৰু এই কান্ধত উঠাই গৈছে এই তাকো দেখি গোপীখনে তাইক ধৰি কৃষ্ণ কৃষ্ণ ভাবে कोई को दूसरी
নাম কৰি সেই ব্ৰজৰ 16,000 গোপীৰে কান্দি কান্দি কৈছিল, অ কোৱা হে তুমি দেৱৰ কিনাৰত অলপ নাচি আছিল, ও প্ৰভু মই শুনি প্ৰভু কি যাদু সঁচাই প্ৰভুৱে আমাকে যায় তুমি এই কথা শুনি না তুমি হাঁহি পেলাও কি খবর চাই পাছে তোমালোকে যেনেকৈ প্ৰভু কৃষ্ণক বিচাৰি আৱৰি বাৱৰি হৈ এই দুভাগ কাটি আহিছা মই ঠিক তেনেকৈ এই ভগা চিগা বিলাকলৈ নাৰায়ণ নাৰায়ণ মাৰি আহি আছো তোমালোকে দেখা পোৱাও আৰু ময়ো দেখা পোৱা সেয়েহে তোমালোকে চিন্তা নকৰা এতিয়াই বিচাৰিছা তার পাছত নারদ মুনি ওর ওই রাখা দেখি মহাদেব মুনি কিন্তু কোনো স্থানতে প্ৰভু কৃষ্ণক তেখেতে বিচাৰি নাপালে এইবাৰ দেৱৰ্ষি নাৰদে প্ৰভু কৃষ্ণক বিচাৰি নন্দৰ ঘৰ পালেগৈ আৰু নন্দৰ গৃহত উপস্থিত হৈয়ে দেৱৰ্ষি নাৰদে শুনিব পালে যে ঘৰৰ ভিতৰত কোনোবাই চিঞৰ বাখৰ কৰি কান্দি আছে নাৰদে মনে মনে ভাবে নন্দৰ গৃহত করে কোনে চিঞৰ বাখৰ কৰি কান্দি আছে এনে ভাবি নাৰদ মুনি গৃহত প্ৰৱেশ কৰি দেখা পালে যে প্ৰভু কৃষ্ণ এখন বিছনাত শুই আছে যি মুহূৰ্তত নাৰদে গৈ প্ৰভু কৃষ্ণক দেখিছিলগৈ সেই মুহূৰ্তত প্ৰভুৰ অৱস্থা একেবাৰে সংকটজনক আছিল তেতিয়া নাৰদে প্ৰভু কি কাৰণে
যদি কিয় আহিছে নাৰদ মোৰ অৱস্থা একেবাৰে সংকটজনক ও নারদ রাগত কহে কৃষ্ণ গোসাই জরে মোর দেহার তত নাই বৃন্দাবনতে ভয়ঙ্কর জ্বর উঠে আহিল ওই উপায় না পায় নাৰদে মনে মনে ভাবে খন্তেক আগতে প্ৰভু বৃন্দাবনৰ মাজত গোপীসকলৰ লগত তেওঁ মানে নাচ গান কৰি আছে আকৌ এতিয়া আহি প্ৰভু যে ক'লে যে বৃন্দাবনতে ভয়ংকৰ জ্বৰ উঠে কথাটো বাৰু কি নাৰদে মনে মনে ভাবে প্ৰভু পিছে কৰোণা চৰণ লাগিব ভয় কৰিবলগীয়া মোৰ জ্বৰ হোৱা নাই ঔষধ মুলৈ আহা তুমি মোৰ বাবে তুমি কি ঔষধ আনিবা জানানে নাৰদ এ ভকতৰ পদ ধূলি গৈ বিচাৰি তাকে পালে তোমাৰ জ্বৰ উঠিছে ঔষধ লাগে সেইটো হৈছে ভকতৰ পদধূলি এইটো কিবা ঔষধ নেকি প্ৰভু ও নাৰদে বোলে তুমি চিন্তা নকৰ নারদ মুনিয়ে ভকতৰ পদধূলি বিচাৰি গল কিন্তু প্ৰভু কৃষ্ণ তেখেতে এবাৰো নুসুধিলে যে ভকত মানে কি আৰু পৃথিৱীত ভকতনো কোন কোন আছে আৰু প্ৰভু কৃষ্ণই নাৰদক এইবাবেই পঠিয়াই দিয়া হল যে নাৰদে আচলতে ভকত চিনি পাই নে নাপায় এই তাৰ পাছত নাৰদ মুনি এ ব্ৰহ্মাৰ ঘূৰে গৈ নারদে মনে মনে ভাবে ভকত 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 তোৰ হাতত মুঠি দি আছে এই প্ৰথমতে নাৰদ মুনি ব্ৰহ্মাৰ ওচৰত ভগৱান ব্ৰহ্মৰে বচাই পিতা সৃষ্টি কৰ কৃষ্ণ উঠিছে জ্বৰ ঔষধ বিচাৰি মোৰ হৈলা পিতা
কৃষ্ণই ভকত বুলি শব্দটো কৈছে ভকত বুলি কোৱাৰ লগে লগে ভগৱন্তে তোমাৰ কথা মোৰ মনত পৰিছে কিয় জানা প্ৰভুৰ নাভি হন্তে বুজিলা তুমি এই পৰম ভকত নিশ্চয় জানিবা তুমি যে ভকত বিচাৰি আহিছা তোমাক প্ৰভু কৃষ্ণই পঠিয়াই দিছে প্ৰভু কৃষ্ণ পঠাইছে এতিয়া মই ভকত বুলি তুমি কেনেকে গম পালা মই ভকত আপুনি ভকত ও ব্ৰহ্মাই বুলন্ত আছে ও নাৰদ কসাই নাৰদ এতিয়ালৈ ভকত মই হ'ব পৰা পদধূলি বিচাৰি যোৱা কথা নারায়ণ নারায়ণ ও বিনা এখন মুখেৰে এখন কিন্তু তুমি মোৰ মুখে এইখন দেখিছা বাচ্চা চাৰিখন ও চাৰি মুখেৰে মই তথাপিতো প্ৰভু মায়া ও বুজিকে নাপাওঁ নারদ মুনি বিস্ময় মানে মনে মনে নারদ মুনি নারদ মুনিয়ে মনে মনে ভাবে বাপরে বাপ কি আচৰিত স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাই যদি ভকত নহয় তেনেহলে ভকত বাৰু কোন হ'ব পাৰে ভকত ভকত এইবাৰ মই আচল ভকতৰ সন্ধান পাইছো এই তাৰ পাছত নাৰদ মুনি ও কৈলাশল ও শিৱৰ ওচৰে গৈ শিৱৰ ওচৰে গৈ কৈলাশত গৈ দেৱৰ কিনাৰতে দেখা পালে যে মহাদেৱ ধ্যানত বহি আছে মহাদেৱ ধ্যানত বহি আছে আৰু মুখেৰে ভাৰাং ভৰং পাৰাং কৰি গাব এই ভকত হয় দেখা ভকত হয় বম বম ভোলা বাবা ভোলানাথ চকু মেলক আৰু মোৰ কথা শুনক কি কথা ৰে চকু নেমেলে কিন্তু মুখেৰে এও ভাৰাং ভৰং পাৰাং কৰং কৰোঁতে এও ভকত হয় আতাং ভকত হয় হে জয় চন্দ্ৰশেখৰ জয় শিৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী জয় জয় সদাশিৱ দেৱতী পূজাৰী
উমানন্দ যুগেশ্বর জয় শ্রীশ্বর উমানন্দ সদানন্দ জয় বিঘর কোন মোক কোনে মাতিছে নাৰদ অসমত যে ভ্ৰমণ কিয় আহিলা ও বাবা এটা কথা তোমাকে প্রভু কৃষ্ণর বিরাট চলে উদ্ভব লাগে সেইটো হৈছে পদধূলি এই পদধূলি দিয়া প্রভু অলপ মই যাওঁ মই কথা খুলি সদায় শিৱই মুড়ি কয় কথা খুলি সদায় শিৱই পদধূলি লাগে পদধূলি দিবা বুলি মই কিবা ভকত নেকি ও গুচি যোৱা তুমি তুমি যে অসময়ত এইবিলাক যে কিবা পদধূলি লাগে এইবিলাক যে বিচাৰি আহিছা তোমাক কোনে পঠিয়াই দিছে ও প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ হয় প্ৰভুক তুমি সুধিছিলানে যে প্ৰভু ভকত মানে কি আৰু পৃথিৱীত ভকতনো কোন কোন আছে নাই সোধা নহ'ল তুমি প্ৰথমতে তোমাৰ পিতৃ ব্ৰহ্মাদেৱৰ ওচৰত গৈছা কৈছিলো ব্ৰহ্মাই তেওঁক নিদিলে নাই নিদিলে তেখেতক তুমি কিয় নুসুধিলা যে পিতা ভকত মানে কি আৰু পৃথিৱীত ভকতনো কোন কোন আছে নাই সোধা নহ'ল নাৰদ নজনাটো লাজৰ কথা নহয় কিন্তু জানিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা এই যে ভকত ভকত এই তিনিটা অক্ষৰৰ সমষ্টি বহুত বিশাল নাৰদ ভকত শব্দটোৰ প্ৰথম আখৰ কি ভ এই ভ মানে অন্ত হৃদয়ে মানে ভগৱন্তক হৃদয়ে ৰাখি মাজৰ আখৰটো কি ক ক মানে হৈছে যিয়ে কৃষ্ণক ভকতি কৰি মায়ামোহৰ পৰা আঁতৰত থাকে অথবা ঈশ্বৰক ভকতি কৰিও কিন্তু মানে মায়ামোহত থাকিও কিন্তু ঈশ্বৰক ভকতি কৰিবলৈ নেৰে পুনৰ কৈছো ক মানে হৈছে যিয়ে কৃষ্ণক ভকতি কৰি মায়ামোহৰ পৰা আঁতৰত থাকে অথবা মায়ামোহত থাকিও কিন্তু ঈশ্বৰক ভকতি কৰিবলৈ নেৰে
এক মানে মায়াবিহীন ও জানিবানি মানে তুমি বার ফুলে ওই উপায় ফুৰে উপায় বিচাৰি যিজন ব্যক্তিয়ে নিজেও তৰে আনকো তৰায় মানে আনৰ দুখ দুৰ্গতি হলে সহায় সাৰথি কৰে এই তিনিওটা গুণৰ এটা এই তিনিওটা গুণ যাৰ আছে তেওঁহে আচলতে কি করু পাই তার পাছত আৰু তুমি ৰৈ থাকা বৃন্দাবনৰ মাজলৈ পুনৰ উভতি আহি গোপীসকলক ও আদি যেতিয়া ব্ৰজৰ 16,000 গোপীয়ে কৈছিল এই দেৱৰ সি পদধূলি পাৰে যদি প্ৰভু কৃষ্ণৰ বেমাৰ ভাল হৈ যায় তেনেহ'লে আমি কাম কৰো নেকি ও আমাৰ হৰি ঝুলা দিলে কোনো কথা স্বৰ্গ মধ্য পাতাল ত্ৰিভুৱন ভ্ৰমিলেও কোনেও মোক অকণমান পদধূলি নিদিলে আৰু এতিয়া তোমালোকে যদি দিয়া দিয়া যদি নৰি আৰু কথা কি হবে কষ্টয়ে নিজৰ হৰি ধূলা দিলে পদধূলি লৈ মুনি উলটি আহে কিন্তু আচৰিত হঠাতে বহু কিশোৰ দেখি নারদ ভকত বিচাৰি পাৰা নাই যোৱাৰ সময় তুমি কিন্তু মোক এবাৰো নুসুধিলা যে ভকত মানে কি আৰু পৃথিৱীত ভকতনো কোন কোন আছে তুমি গৌৰৱতে উফন্দি প্ৰথমতে তোমাৰ পিতৃ ব্ৰহ্মাদেৱৰ ওচৰলৈ গলা তেখেতে জানো তোমাক পদধূলি দিলে তাৰ মানে তেখেত ভকত নহয় তাৰ পাছত তুমি মহাদেৱৰ ওচৰলৈ গলা তেখেতেও নিদিলে কিন্তু তোমাক পদধূলি কোনে দিলে নাৰদ সৌ ব্ৰজৰ গোপীসকলে এতিয়াতো বুজি পালা এই গোপী এই হল আচল ভকত মোহৰা মৰা সেইকাৰণে গোপীৰ সংগে সেইকাৰণে য'তেই গোপী
য'তেই কৃষ্ণ আৰু য'তেই কৃষ্ণ ততেই গোপী। নাৰদ, এতিয়া তুমি নিস্থানলৈ উভতি যোৱা আৰু শৰতৰ দুভক ৰাতি এতিয়া মই কি কৰিম জানা? ওরা হনীলা প্রভুই অঙ্গে গুবিগো কত ধুবি কত কৃষ্ণ হইলা Oh,